নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বন্ধু বান্ধৱীসকল বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা ৰাগ অনুৰাগ ধাৰাবাহিকত কস্তুৰী চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত বৰ্তমান তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল কস্তুৰীৰ প্ৰকৃত নাম হৈছে ৰাগিনী কৌশিক তেওঁৰ ঘৰ যোৰহাটত তেওঁৰ জন্ম হৈছিল শিৱসাগৰত বৰ্তমানে তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে ৰাগিনী কৌশিকৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ BA LLB কমপ্লিট কৰিছে ৰাগিনী কৌশিকে বহুতো গানৰ মিউজিক ভিডিঅ' কৰিছে আৰু কেইবাখনো ধাৰাবাহিকত অভিনয় কৰিছে বন্ধু বান্ধৱীসকল আমি জানিব পৰা মতে ৰাগিনী কৌশিক বৰ্তমান কোনো প্ৰেমৰ সম্পৰ্কত নাই আপোনালোকে বাৰু ৰাগ অনুৰাগ ধাৰাবাহিকখনত কস্তুৰীৰ অভিনয় চাই কেনে পাইছে কমেন্ট কৰি জনাবচোন আৰু আপুনিও যদি কস্তুৰীৰ অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা লাইক কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো পুনৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'ৰ সৈতে লগ হ'ম যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেন্ট আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব